নলবাৰী চিনেমা হল ৰেডি হৈ আছে আৰু বেছি দিন নাই আৰু কেইবামানৰ ভিতৰত চিনেমা হল আহি যাব নলবাৰীত গ'ল চিনেমা হল গ'ল চ' গাইছ আমি গৈ আছোঁ বৰ্তমান ক'ৰবাত যাম অলপ ফুৰিব যাম কিন্তু তাৰ আগতে কৈছোঁ কি গাড়ীত তেল নাই তেল ভৰাব আহিলে কিন্তু ডিপুত তেল আছে কিন্তু কি খুচৰা নাই বোলে ডিপুত 500 টকা নোট দিয়াতে তেল নেপলাক আমাক ত' আগত চাই লওঁ অলপ চাওঁ বাৰু ভিডিঅ'টো সেই ইণ্ট্ৰ' কৰাই নাই দিব হাই ফ্ৰেণ্ডছ কি ক'ম আৰু আমি ৰবিবাৰ যিহেতু অলপ ফুৰিব আহিছোঁ আমি ৰঞ্জন আৰু মই যাওঁ সহায় যাওঁ গম পাব পাছত ভিডিঅ'টো লাষ্টলৈকে গম পাব ক'ত ফুৰিব যাওঁ ত' বতৰটো আজি মজা মানে গৰমো নাই ঠাণ্ডাও নাই বৰষুণ নাই বেষ্ট বতৰ বেষ্ট এটা আঠ বতৰ ভাল লাগে এটা আঠ বতৰ নি পুৰা ঘূৰিও ভাল লাগে মজা লাগে বিৰাট মজা লাগে ত' নলবাৰী এই পালোঁ যাই থাকোঁ আগৰ লাগি আহি গ'ল গাইছ তেল হৈ গ'ল এইবাৰ তেলটো পাই গ'লোঁ খুচৰা ক'তোৱে নাই ইয়াতে পালোঁ আৰু কিবাকে তেল এতিয়া যাওঁ নলবাৰীৰ মাজে মাজে নলবাৰী টাউনৰ মাজে আৰু উপায় নাপাব আজিও বিশ্ব পৰিৱেশ দিবা গাছৰ পুলি চলি ৰৈছি দা আপোনালোকে মই পাহৰিয়ে গ'লে ইমান অলপ পচি মানে ৰবিবাৰ না চলি মাখা দেখা দিওঁ স্কুল খোলা আছে চব মাহে গাছৰ পুলি চলি ৰৈ যাই আছে মানে তেতিয়া কম হৈছে আজিও বিশ্ব পৰিৱেশ দিব হয় ন গাছৰ পুলি চলি ৰুব লাগে অলপ এনভাইৰনমেণ্টটো অলপ মানে সুৰক্ষিত ৰাখিব লাগে গাছ থাকিলে মানে মানুহ থাকিব না যেতিয়ালৈকে গাছ থাকিব তেতিয়াহ'লে মানুহ থাকিব গাছ নাথাকিলে মানুহ শেষ চাৰখাৰ হৈ যাব অক্সিজেনে নাপাব না ক'ৰ পৰা হ'ব নহয় অক্সিজেন চ' আমি যাওঁ বৰ্তমান আমি ক'ত যাই আছোঁ নাই বাল্যেশ্বৰ মন্দিৰত যাই আছোঁ নলবাৰীত মানে মই কোনোতে আহিব নাই বাল্যেশ্বৰ মন্দিৰ এই এবিচি এনেকুৱা আহিব নাই যাই চাওঁ কিজানি চাকৰি তাকৰি হৈয়ে কিজানি অলপ সেৱা চেৱা কৰি যাওঁ কিবা অলপ দায়িত্ব ধৰিছে চব কাটি যাওঁ মানে দেউৰে আৰু চাকৰি হ'লে ভাল থাকোঁ আৰু ছেফ জোনত থাকিব বিচাৰোঁ আমি কমফৰ্ট জোনত থাকিব বিচাৰোঁ চ' এবাৰ সেৱা চেৱা কৰি যাওঁ মানে আৰু ৰবিবাৰ লৈ কিনে বাল্যেশ্বৰ মন্দিৰ বেছি দূৰ না আহি পালোঁ গেট আছে অলপ আগত আহি পালোঁ বঢ়িয়াকৈ চ' আহি পালোঁ বাল্যেশ্বৰ মন্দিৰ গাড়ীখন কবাই থৈ দিওঁ ৰ'ব মেইন মন্দিৰ তাৰপিছত অলপ চাকি থাকি ল'লোঁ লাখান জ্বলাই দিব লাগিব না 5টা বাজি অলপ সেৱা চেৱা কৰি লওঁ আৰু এইটোৱে মেইন মন্দিৰ আৰু হৈছে এইটো মেইন গেট এইটো আগে পিছে আহিছে না ৰঞ্জন আহিছোঁ কিন্তু এইবাৰ ধূপচুপ দিবি নাই ভাত খাইছ না গাইছ মই কিন্তু ভাত খাইছোঁ উপায় নাই ভাত খাইছোঁ গম নাপালোঁ মানে হঠাৎ প্লেন হ'ল আহা চব ভাত চাত খাইছোঁ ফাৰ্ষ্ট চাগেটিকে দি লওঁ ৰ'ব তাৰপিছত ভালকৈ ভিডিঅ' কৰি দিছোঁ চাগেটি ফাৰ্ষ্ট দি লওঁ ততা খুলি ল'লোঁ খুলি লৈ এতিয়া হাতখন ধুই ৰ'ব গাইছ হাত ধোৱাটো মেইন হাত ধুবাই লাগিব ভাই অলপ পাছত দেখাইছোঁ বহুত ডাঙৰ পুখুৰী আছে বৰ্তমান চাগেটিকে দিয়া হ'ল এইটো পূজা পতা কৰা হ'ল ফটা এটা ল'লোঁ এতিয়া বৰ্তমান কিবা কিনো ৰ'ব এটা বস্তু খাব লাগে ঠাণ্ডা কিবা খাব লাগে কিবা এটা কিনো কিনি কিনে আৰু ভিতৰত দেখি যাওঁ জোতা এটা মিলি আৰু ভালকৈ ভিডিঅ' চিডিঅ' কৰোঁ কি আছে মন্দিৰটো মানে মাটিৰ তলত সোমাই গৈছে একদম মাটিৰ তলত সোমাই গৈছে ভালে লাগছে বঢ়িয়া আৰু এতিয়া গাইছ আমি ভৰি চৰি ধুই চাকি তাকি দি কিনে আৰু একবাৰ ভিতৰত আহিছোঁ ভিডিঅ' কৰিব মন্দিৰটো চ' মেইন মন্দিৰটো হৈছে এইটো এই মাটিৰ তলত যে সোমাই গৈছে এইটো হৈছে মেইন মন্দিৰ চ' এইটো মানে মাটিৰ তলত সোমাই গৈছে আধা মাটিৰ তলত আছে বৰ্তমান আৰু বাকী এইফালে নতুনকৈ মন্দিৰ চন্দিৰ বনাইছে কেম্পাছটো গাইছ সেইটো যে দেখা পালা না সেইটো মাটিৰ তলত সোমাই গৈছে মানে সেইটো মেইন মন্দিৰ আছিল এই মাটিৰ তলত সোমাই যাওঁতো আৰু এইফালে যদি আমি আহোঁ এইফালে আৰু চাকি তাকি দিব পাৰি আমি চাকি তাতে দিছোঁ আমি চাকি তাৰপাছত যদি চিধাই যাওঁ চিধাই গ'লে পুখুৰীটো হ'ব একদম পুখুৰী বিৰাট ডাঙৰ পুখুৰী এটা আছে চ' জলদি পুখুৰীটো দেখাই দি আছোঁ বিৰাট ডাঙৰ পুখুৰী তাৰপিছত পুখুৰীৰ ইফালেও যাম অলপ দেখাম কিবা কানি চ' মানে মজা আৰু কাৰ্যালয় তাৰপাছত এইফালে প্ৰসাদ চসাদ দিয়ে আৰু এইটো হৈছে মেইন পুখুৰী তামাম ডাঙৰ পুখুৰী একদম মানে তামাম জুবিন দা কাষিতে দিছে জুবিন গা Few moments later. গাইজ
গাইজ বহুত টাইম বহিলোঁ ইয়াত কাৰণ যেহেতু আজি বতৰটো ভাল না ইয়াতে বহিও ভাল লাগছে বহুত ইয়াতে বেঞ্চ চেঞ্চ পাৰা আছে বহুত কেইখন বেঞ্চ আছে সিফালৰ পৰা চাই যদি আপুনি বহুত কেইখন বেঞ্চ আছে এতিয়া চবতে মানুহ চানুহ বহিব পাৰে মানে মানুহৰ সুবিধাৰ কাৰণে বহি থৈ মানে বেঞ্চ পাৰাই আছে এতিয়া আৰু কিছুমানে খানা খাই আছে ইয়াত যদি দেখা পায় দেখাই দি আছোঁ মই ইয়াত খানা খাই আছে মানুহে মানে ইয়াতে খানা চানা চলি থাকে আৰু তোৰ লগুণদানীও দি আছে কিছুমানে আহোঁতে আমি দেখা পাইছোঁ সৰু সৰু চলিক চোলাকৰণ চৰি লগুণদানী নহয় চোলাকৰণ কৰি আছে চ' না আৰু এতিয়া হৈছে বিশাল পুখুৰী মানে এই বিশাল পুখুৰীটোতে আমি ভৰি থৈছোঁ এই তাত এই যে চেৰি আছে না ইয়াত ভৰি থৈছোঁ আমি আৰু আহোঁতে আমি তাৰ পৰা আহিছোঁ তাৰ পৰা এনেকৈ খোজকাঢ়ি এনেকৈ আহিছোঁ ইয়াত এখন আছে বেঞ্চ তাৰপিছত ইফালেদি আৰু যাব পাৰি ইফালেদি ইফালে যি দেখা পাইছে আঙুলিটো সিফালেদি যাই কিনে আৰু এইফালে একদম চিধাই মেইন মন্দিৰত যাব পাৰি চ' আমি মেইন মন্দিৰটোতো দেখাই পালাকে আগতে চ' এতিয়া ইয়াত বহিলোঁ বহুত টাইম বহি কিনে ঠাণ্ডা চাণ্ডাও খালোঁ যিহেতু গৰম চ' এতিয়া আৰু ঘৰৰ পিনে যাওঁ আৰু বেছি দেৰি হোৱা নাই 2টা বাজিল চ' ঘৰৰ পিনে যাওঁ আৰু বেছি টাইম হোৱা নাই পৰিৱেশটো মজাই মানে তামাম পৰিৱেশ ৰন্ধনত কিবা আনবা পঠাইছোঁ ৰ'ব কিবা এটা খাওঁ অলপ চিপছ খাই কিনে আৰু যাওঁ একবাৰ মই সিফালেদি যাই দেখাওঁ ৰ'ব ইফালেদি একদম সিফালে এনেকৈ ঘূৰি কিনে দেখাই দিওঁ একবাৰ কেনে আন বস্তু বহুত ডাঙৰ এৰিয়া মানে বহুতেই ডাঙৰ এৰিয়া এটি ইয়াতে বেলচৰ মন্দিৰ নে কি আছিল বাল্যেচা মন্দিৰ বহুত ডাঙৰ এতিয়া মন্দিৰটো চ' এতিয়া বহুত ভাল লাগিছে কিন্তু কি হ'ব এৰে মানুহ কিছুমানে কি যিবিলাকে ইয়াত আহে না তেওঁলোকে মানে লগত চিপছৰ পেকেট চেট কিবা কানি লৈ আহে খাই লাষ্টৰ পেকেট চেট এটাই ফেলাই থৈ গুচি যায় এইটো অলপ ভালকৈ চাফ চিকুণভাৱে ৰাখিব লাগে অলপমান যাই বস্তু আনে সি এই পেকেটটো লৈ যায় বেলেগ ডাষ্টবিনত ফেলাই দিব লাগে নাচটো গম নাপাওঁ মানুহবিলাকে আনি কিনে কিয় এটাই ফেলাই থৈ গুচি যায় নিজৰ মন্দিৰ বুলি ভাবিব লাগে কিয় বা ইমান লেতেৰা কৰে বুজি নাপাওঁ চাওকচোন ক'ত কি ফেলাই থৈ দিছে উপায় নাই কিন্তু মন্দিৰটো বহুতেই ধুনীয়া বহুত ধুনীয়া জাষ্ট আহা মানুহবিলাকে এই লেতেৰা কৰে এলাখান কি ক'ব উপায় নাই চবতে আন দকচোন চব মানুহ একে নহয় কিছুমান মানুহে কিবা বস্তু খালাক পেকেটটো লৈ গুচি যায় বাহিৰত ডাষ্টবিনত ফেলাই দিয়ে কিন্তু কিছুমানে আৰু এটাই ফেলাই থৈ গুচি যায় নিজৰ বুলি নাভাবে চ' ইয়াত দাদা খানা খাই আছে চ' এইফালে গুচি যাওঁ ৰ'ব এই মেইন মন্দিৰটো পামেই আৰু পুখুৰীটো আহিছোঁ য'ত পুখুৰীটো আমি ভৰি চৰি থৈছিলোঁ মানে এইফালে নামি কিনে ভৰি চৰি থৈছিলোঁ আমি আৰু আমি বহা বেঞ্চখন আছিলে এইফালে এইটো চাইডে গৈছিলোঁ সেইফালে আছিল তাত আছিল বেঞ্চখন চ' ইফালেদি যাব পাৰি যিমান দূৰ যাই ইচ্ছা এইটো ভাইটো চব গাই চোলা গৰম পুৰা টাউলা কৰি দিছে চোলা গৰম কৰি দিছে একদম আমাকো চোলা গৰম কৰিছে কিন্তু আমাক কামাখ্যাত কৰিছে দিয়কচোন Few moments later. Hey guys, মন্দিৰৰ পৰা ওলাই এই জাকত গেলোঁ জাকত পুৰা চিকেন বিৰিয়ানী খালোঁ পুৰা লেগ পিচ দিছে মজা ত' বিৰিয়ানী খাই বৰ্তমান ঘৰৰ পিনে যাই আছোঁ ত' বৰ্তমান বাজিল 4টা মোটামুটি 4টা বাজা নাই 4টা 8টা 5 মিনিটমান আছে ত' জল্দি ঘৰৰ পিনে যাওঁ ঘৰতো কাম আছে অলপ কিবা আমি ত' মন্দিৰত কেনে লাগছে মজা আৰু যাবি না আৰু এদিন যাব লাগিব যেতিয়া মানুহটো বহুত টাইম আহিছে যাব লাগিব মজা লাগছে মন্দিৰটো আৰু মন্দিৰটো দেখা পালাগে না মাটিত তলত তুমি যোৱা মন্দিৰ কি আছিল বেলচৰ নাই বাল্যেচা না বাল্যেচা মন্দিৰ আছে বাল্যেচা আৰু এইটোতো ৰাস্তা চিনেমা হল হৈছে নলবাৰীত তামাম চিনেমা চাম তামাম ফাইনেলি ঘূৰি আহি পালোঁ ঘৰ মানে ঘৰ পামেই আৰু মোটামুটি 100 মিটাৰ আছে মেডিকেল ৰাস্তাত চ' যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰিব যদি চেনেলটো আছে ছাবস্ক্ৰাইব কৰিব নাপাৰিব আজিলৈ মানে থেংক ইউ বাই